কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰে। আজি এক ব্যতিক্ৰমী ভিডিঅ' মই মোৰ চেনেলটোত আপলোড কৰিব বিচাৰিছোঁ। যোৱা বছৰ অৰ্থাৎ 2021 চনৰ 26 ডিচেম্বৰ তাৰিখে আমাৰ চৌহদতে এভাগী গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছিল অনুষ্টুপীয়াকৈ। আৰু অনুষ্টুপীয়া কেতবোৰ কাৰ্যসূচী হাতত লৈ পেলাই যি ধৰণে যি নীতি নিয়মৰ মাজেৰে প্ৰতিষ্ঠা কৰিব লাগে সেই নীতি নিয়মেৰে আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু তাৰে কাৰ্যসূচীসমূহৰ কেতবোৰ ভিডিঅ' মোৰ মোবাইলত আছিল। ভাবিলোঁ কি যিহেতু চেনেল এটা আছে আৰু সেই ভিডিঅ'বিলাক নোহোৱা হৈ যোৱাতকৈ মোৰ চেনেলটোত সাঁচি ৰাখোঁ, আৰু সেয়েহে এই ভিডিঅ'বিলাকৰ পৰা কিছুমান ক্লিপছ গোটাই মেলি এটা ভিডিঅ' সম্পূৰ্ণ ভ্লগ নহয় আৰু এটা ভিডিঅ' এটা বনাই আপলোড কৰিবলৈ গৈ আছোঁ। নাজানো আপোনালোকৰ বাবে কিমান গ্ৰহণযোগ্য হয় বা নহয়, কিন্তু তথাপি আমি এটা ইমান মহৎ কাম কৰিছোঁ, পবিত্ৰ কাম এটা কৰিছিলোঁ আৰু নিজকে পবিত্ৰতাৰে ভৰি পৰিছিল মনটো। আৰু সেয়ে ভাবিলোঁ কি চেনেলটো আছে যে চেনেলটোত আপলোড কৰি থওঁ। বহুদিন আপলোড কৰা নাই, আপলোড কৰিবলৈ তেনেকুৱা বিষয়বস্তুও পোৱা নাই। মই ভাত খালোঁ, চাহ খালোঁ, এই ধৰণৰ ভিডিঅ' বনাব মই ভাল নাপাওঁ। বিশেষ তেনেকুৱা বিশেষ কিবা নাথাকিলে বনাবলৈ ভাল নালাগে। এই ভাবোঁ আমাৰ একান্ত ব্যক্তিগত আছিল, তথাপি যিহেতু এটা মহৎ উদ্দেশ্য লৈ পেলাই আমি কামটো কৰিছিলোঁ, পবিত্ৰ উদ্দেশ্য লৈ পেলাই কামটো কৰিছিলোঁ, গতিকে ভাবিলোঁ কি মোৰ ইউটিউব চেনেলটোত সাঁচি ৰাখোঁ। যদি ভাল পায় মই সুখী হ'ম। অকণমান বেলেগ ধৰণৰ, গতিকে আপোনালোকে শেষলৈ যদি চাই মোৰ ভাল লাগিব। যদি চেনেলটো ভাল পায় বাকী কামখিনি কৰিব, চেনেলৰ কাৰণে যিটো কৰিব লাগে, লাইক ছাবস্ক্ৰাইব নকৰিলেও মোৰ আপত্তি নাই, কাৰণ আপোনালোকক সোৱাদ দিব পৰাকৈ মই একো বিশেষ বনাব সক্ষম হোৱা নাই আজিলৈকে। 6-7 মাহৰ মূৰত কিবা এটা ভিডিঅ' আপোনালোকলৈ পঠিয়াওঁ, গতিকে তাৰ বাবেই আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি মই মনে নধৰে, তথাপি যদি বিচাৰে কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। কৃষ্ণ।
হৰি নামে হৰি নামে